নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবোঁ, কিয়নো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে মাই জিঅ' এপৰ পৰা কিদৰে নেট অৰ্থাৎ ডাটা লোনত অৰ্থাৎ ধাৰত ল'ব পাৰি। তো ইয়াতে আপোনালোকে প্ৰথমতে মাই জিঅ' এপত অন কৰি ল'ব লাগিব। মাই জিঅ' এপ অন কৰাৰ পাছতে আপোনালোকে ওপৰত যোনটো ইয়াতে চাওক লেফ্ট চাইডে যোনটো 3 লাইন আছে হেতুত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত তলৰ ওপৰৰ পৰা 3 নম্বৰত চাওক ইমাৰ্জেন্সি ডাটা লোন বুলি আছে, হেতুত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছতে তলতে চাওক লেখা আছে ৰিচাৰ্জ নাও, পে লেটাৰ, ইমাৰ্জেন্সি ডাটা লোন বুলি আছে আৰু তলতে প্ৰচিড বুলি আছে। প্ৰচিড অপশ্যনত ক্লিক কৰি দিব। তো প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত তলতে আহিছে আকৌ চাওক ডাটা ভাউচাৰ 1 GB, ভেলিডিটি কুৱেণ্টি আছে আপোনাৰ 5 আৰু প্ৰাইচ আছে 15। অৰ্থাৎ ইয়াত আপোনালোকৰ যোনটো নিজাববীয়া যোনটো ডেইলি আপোনালোকে যোনটো নেট পায়, সেই নেট যেতিয়া শেষ হয় তাৰপিছতে যদি কিবা দৰকাৰ থাকে, নেটৰ প্ৰয়োজন হয়, ডাটাৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আপোনালোকে এনেদৰে মাই জিঅ' এপ ডাউনলোড কৰি মাই জিঅ' এপৰ পৰা এনেদৰে ডাটা ধাৰত ল'ব পাৰিব আৰু আপোনালোকৰ ডেইলি ডাটাৰ পৰা যোনটো ডাটা বাচি যাব তাৰে পৰা আপোনালোকৰ এই 1 GB ডাটা কাটি লোৱা হ'ব। তো ইয়াতে আমি এতিয়া গেট এমাৰ্জেঞ্চি ডাটা ক্লিক কৰোঁ। তাতে আছে এক্টিভ নাওত ক্লিক কৰিব লাগিব। তো ইয়াতে চাওক ইমাৰ্জেঞ্চি ডাটা লোন এক্টিভেট হ'ল। এতিয়া আপোনালোকে দিব লাগিব ইউৰ ফিডবেক মেক্স আছ বেটাৰ দেন। আৰু এনেদৰে কৰাৰ পিছত যেতিয়া আপোনালোকৰ ওপৰৰ পৰা মেছেজ এটা আহিব, চাওক এইটো ওপৰৰ পৰা আহিছে, ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছতে ইয়াতে চাওক আপোনালোকক দিয়াত লেখা আছে আপোনাৰ জিঅ' নাম্বাৰ এণ্ড ইমানটো জিঅ' নাম্বাৰ বুলি আছে 600। তাৰপিছত দিয়া আছে ₹15 টকাৰ ৰিচাৰ্জ সফলতাৰে সম্পন্ন হৈছে। এনেদৰে এটা আপোনালোকৰ মেছেজ আহিব। আপোনালোকৰ যেতিয়া এনেদৰে মেছেজ আহিব তেতিয়াই আপোনালোকে গম পাব যে আপোনালোকৰ ৰিচাৰ্জ ছাকচেছফুল হ'ল। তো আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে আজি ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন বা প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি কাষত থকা যোনটো বেল আইকন আছে সেইটোত প্ৰেছ কৰিব আৰু লগতে অল অপশ্যনটো ক্লিক কৰিব, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন সকলোতকৈ প্ৰথমে আপোনালোকে পায়। ধন্যবাদ।